নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম তেজপুৰত পদ্মশ্ৰী যাদৱ পায়েং হিউমেন আৰ দ্য মোষ্ট ডেঞ্জাৰাছ ক্ৰিয়েটাৰ অন আৰ্থ মানুহেই পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ জীৱ মোৰ বিষয় আমেৰিকাৰ পাঠ্যপুথিত পাঠদান হলেই নহব প্ৰকৃতি সংৰক্ষণ বাস্তৱত হ'ব লাগিব হাতীয়ে খাদ্য বাসস্থানৰ অভাৱত জনাঞ্চললৈ নাহি কলৈ আহিব মানুহে জীৱ-জন্তুৰ স্থান দখল কৰিছে অৰণ্যত কোনো গৱেষণা নোহোৱাকৈ বাহিৰা গছ ৰোপণ হৈছে প্ৰকৃতিয়ে ভগৱান আন ভগৱানক কোনো মানুহে দেখা নাই মানুহৰ জনসংখ্যাহে বৃদ্ধি পাইছে হাতীৰ সংখ্যা তেনেকৈ বঢ়া নাই এই মন্তব্য ৰাজ্যৰ প্ৰবাদ পুৰুষ পদ্মশ্ৰী যাদৱ পায়েঙৰ এতিয়া দেখা গৈছে আপোনাৰ অসমত বিশেষকৈ যিমানখিনি হাতী আছে তাৰে ৮০% জনাঞ্চলত প্ৰৱেশ কৰিছে বিভিন্ন ধৰণৰ ক্ষতি হৈছে বুলি কৈ আছে এই যে হাতী মানুহৰ সংঘাত যিটো সৃষ্টি হৈ আছে তাৰ কাৰণে সেই সংঘাত দূৰীকৰণৰ কাৰণে মানে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এনেকুৱা ধৰণৰ ভাৰত চৰকাৰ স্কিমত হাতী যে খাই জীয়াই থাকে সেইটো স্কিমত গছ গছনি ৰোৱা তেওঁলোকৰ খাদ্যৰ ৰোৱাৰ ব্যৱস্থাই নাই সেয়ে ভাৰত চৰকাৰ ষ্টেট গভৰ্ণমেণ্টক কৈছোঁ যে হাতী থকা ঠাইবোৰ মানুহে অধিগ্ৰহণ কৰিছে তাহাঁতৰ থকা ঠাইবিলাক মানুহটোহে বেছি হৈছে মানুহে কয় হাতী বেছি হৈ গৈছে হাতী বেছি হোৱা নাই মানুহতকৈ হাতী বহুত কম আছে আৰু হাতী থকা ঠাইবিলাক ভাৰতবৰ্ষতে নহয় পৃথিৱীয়ে অধিগ্ৰহণ কৰি বৃহৎ বৃহৎ উদ্যোগ কৰিছে বৃহৎ মানুহৰ পেট পোজা মানুহে 100 গ্ৰাম চাউল খায় আৰু জেগা আয়ত্ব কৰিছে কিমান আৰু তেওঁলোকৰ গৃহভূমিবিলাক আমি দখল কৰি আমি মানুহ জীয়াই থাকিবলৈহে কৰিছোঁ আমি এটাইতকৈ জীৱশ্ৰেষ্ঠ বুলি আমি নিজে দি লৈছোঁ প্ৰকৃতিয়েতো আমাক দিয়া নাই বিশ্বৰ এটাইতকৈ প্ৰাণী জগতৰ ভিতৰত মানুহ নামৰ প্ৰজাতিটোৱে ডেঞ্জাৰ চব খাই নহয় সাপ বেং কুকুৰ মেকুৰী জীৱ জন্তু এটাইবোৰ খাব পৰা কাৰণে আমি জীৱশ্ৰেষ্ঠ পৃথিৱীৰ ভাৰসাম্য হেৰাই গৈছে সেইকাৰণে পৃথিৱীক ভাল পাবলৈ শিকিবলৈ কৈছোঁ সেয়ে ফ্ৰান্সত যেতিয়া ইকনমিকেল ফ্ৰম ক্লাইমেট চেঞ্জ ভাৰতৰ পৰা ইকনমিকেল লেকচাৰ আৰু মই গৈছিলোঁ তেতিয়া 12 মিনিট ক'বলৈ দিছিল বিশ্বৰ 195খন দেশৰ তাত 20,000 দৰ্শক আছিল 150জন স্পীকাৰ হৈছে মোৰ 12 মিনিট ভাষণ যেতিয়া দ্বিতীয় দিনা কৈছিলোঁ তেওঁলোকক সুধিছিলোঁ ইয়াত 20,000 দৰ্শক আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ আপোনালোকে যিটো বনাইছে ইয়াত মিটিং কৰিছে যে আপোনালোকে যে ইকনমিকেলৰ ওপৰত ইমান গুৰুত্ব দিছে তেতিয়াহ'লে 1 মিনিট সময় উশাহটো বন্ধ কৰক অক্সিজেনৰ কিমান প্ৰয়োজন হ'ব যদি গছেই অক্সিজেন দিয়ে তেতিয়াহ'লে তাত থকা 20,000 দৰ্শকে নিজে জীয়াই থাকিলে এজোপাকে গছ ৰুৱক আৰু সমস্ত বিশ্বৰ 700 কোটি মানুহে এজোপাকে গছ ৰুৱক ক্লাইমেট চেঞ্জ হ'ব যদি পৃথিৱীয়ে নাথাকে ইকনমিকৰ কিবা প্ৰয়োজন আছেনে আপোনালোকৰ বিভিন্ন ধৰ্মাৱলী লোকসকল আছে বৃহৎ গীৰ্জা বৃহৎ মছজিদ বৃহৎ ভগৱানক কোনে দেখিছে তাৰ উত্তৰ পৃথিৱীৰ মানুহে দিব নোৱাৰিলে ভগৱানক দেখিছোঁ এই ভগৱাননো কোন ভগৱান আমাৰ জন্মস্বত্বতে মা দেউতাই ভগৱান মা দেউতাই ঢুকোৱাৰ পিছত কাৰ লগত এৰি থৈ গৈছে প্ৰকৃতিৰ লগত এৰি থৈ প্ৰকৃতিৰ অবিহনে ভগৱান আছেনে যিজনে শুক্ৰবাৰে ঐতিহ্য সুৰক্ষা সমিতি তেজপুৰৰ উদ্যোগত প্ৰস্তাৱিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কলাক্ষেত্ৰ প্ৰাংগণত দিনৰ 11 বজাত বৃক্ষৰোপণ কাৰ্যসূচীত অংশ লৈ এইদৰে কয় অৰণ্য মানৱগৰাকীয়ে আজি দিনৰ 11:30 বজাত অৰণ্য মানৱগৰাকীক ত্ৰিবেণী চকৰ সমীপৰ পৰা গায়ন বায়নেৰে আদৰি অনাৰ পাছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলনেৰে বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তেওঁ গীতে মাতে উজ্জীৱিত হৈ উঠা এই কাৰ্যসূচীত পায়েঙে ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ লগতে এই অনুষ্ঠানতে 2020 বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰা নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিষয়ৰ বিষয় শিক্ষক প্ৰফুল্ল কেওট আৰু জিলাকৃতি শিক্ষকৰ বঁটা লাভ কৰা তেজপুৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক নিখিল চন্দ্ৰ গোস্বামীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় Oh
অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ।